বাৰু তহঁতি কচোন সেইটো কি বস্তু যিটো তহঁতৰ গাতে লাগি থাকে তহঁতি দেখাও পাও কিন্তু চুব নোৱাৰ এইটোনো আকৌ কি বস্তু যিটো আমাৰ গাতে থাকে আমি দেখাও পাওঁ আকৌ চুবও নোৱাৰো সেইটো মোৰ গাতে থাকিব পাৰে যিটো মই দেখা পাওঁ চুব নোৱাৰো অ'কে ছাৰ আমাৰ চাহটো আকৌ যিটো আমাৰ গাতে থাকে আমি দেখাও পাওঁ কিন্তু চুব নোৱাৰো চুলে মাটিতে চুই পাওঁ হৈছে শুদ্ধ উত্তৰ ইয়াহু থেংক ইউ ছাৰ থেংক ইউ আমাৰ ভাৰত আৰু অসমৰ মাজত কমেডিয়ান পাৰ্থক্য কি ছাৰ ভাৰতৰ প্ৰথম আখৰটো হৈছে ভ অসমৰ প্ৰথম আখৰটো হৈছে অ আৰু ভাৰতৰ মাজৰ আখৰটো হৈছে ৰ অসমৰ প্ৰথম আখৰটো হৈছে দন্ত্যাক্ষ আৰু শেষৰ আখৰটো হৈছে ভাৰতৰ ত আৰু অসমৰ শেষৰ আখৰটো হৈছে ম মই ইয়াতকৈ বেলেগ এটা পাৰ্থক্য দিম ছাৰ কচোন বাৰু ছাৰ ভাৰতৰ প্ৰথম আখৰটো ভটোত আকাৰ আছে আৰু অসমত নাই শেষ খুব সুন্দৰ হৈছে বহুত ধুনীয়াকৈ উত্তৰটো দিছ তহঁতি এইবাৰ নেক্সট প্ৰশ্ন মানুহৰ বাৰ্থডে হ'লে কিয় লগৰবোৰে হোৱাটছআপ ষ্টেটাছ লগায় ফেচবুকত ষ্টেটাছ লগায় ছাৰ বাৰ্থডে উইচ কৰে আকৌ তাৰনো বেলেগ কাম কি থাকিব আৰু বুজিলোঁ বাৰু ফোন কৰিওতো বাৰ্থডে উইচ কৰিব পাৰে ফোন কৰা আৰু ষ্টেটাছ লগোৱা বহুত পাৰ্থক্য আছে ছাৰ তথাপিও যদি ষ্টেটাছ লগোৱা সলনি ফোন কৰি উইচ কৰে তেতিয়া নিজৰো ভাল লাগে আৰু বাৰ্থডে হোৱাজনৰো ভাল লাগে শংকা হয় ছাৰ কথাটো গতিকে আজিৰ পৰা কি কৰিব লাগে ছাৰ ষ্টেটাছ লগোৱা সলনি ফোন কৰি উইচ কৰিব লাগে বঢ়িয়া আজিলৈ হ'ব ক্লাছটো ইমানতে শেষ অ'কে ছাৰ